নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আকৌ আজি আপোনালোকৰ মাজলৈ মই লৈ আনিছোঁ ৮-৯টা মান মিচিং কথা কেইটামান আপোনালোকৰ মাজত মই উল্লেখ কৰিম বুলি আশা কৰোঁ যে আপোনালোকে সবে চাব বুলি আহক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টোক আজি ভিডিঅ'টো এনেকুৱা খোৱাৰ বস্তু নাম ঘৰত যেটো আমি ইউজ কৰোঁ এটোই মানে ভাত কিবা কিবি এইবিলাক ১ নম্বৰ চাউল আৰু চাউলটো বেছি ইম্পৰ্টেন্ট বস্তু কাৰোবাক ক'বলৈ হলো চাউলটোক আমি জানিবলৈ চাউল দিছে যে আমাৰ মিচিঙত চাউলটো হ'ব আমবন বুলি কোৱা হয় চাউলটোক আৰু ২ নম্বৰ সবজি ২ নম্বৰটো হৈছে যে সবজিটো মিচিঙত হ'ব অইং সবজিটো মিচিঙত অইং বুলি হ'ব অইং আৰু ৩ নম্বৰ ধান মানে হ'ব যে আমাৰ ধান মানে মিচিঙত হ'ব আম আৰু মাছ ৪ নম্বৰ আছে মাছ মানে আমাৰ মাছ মানে মিচিঙত এটো হ'ব মাছ মানে হ'ব যে মাছ মানে মাংস মিট মাংসটো হ'ব যে মাংসটো মিচিঙত হ'ব আদিন বুলি কোৱা হয় আৰু ৬ নম্বৰ জাতিলাওটো আৰু দুটা ইউজ কৰে মানে জাতিলাওটো এটাই কিছুমানে কয় লাও বুলি কয় আৰু কিছুমানে কয় পাৰাতাপা লাওটোক জাতিলাওটো কিছুমানে কয় পাৰাতাপা আৰু কিছুমানে লাও বুলি কয় আৰু ৰঙালাও ৭ নম্বৰ ৰঙালাওটো মিচিঙত হ'ব তাপা আৰু ৮ নম্বৰ ভাত এই ভাতটো মিচিঙত হ'ব আপিন ভাতটো আমাৰ মিচিঙত হ'ব আপিন বুলি কোৱা হয় এটা ফুডৰ নামো লৈ দিছো কল এটা আমাৰ মিচিঙত কপাক বুলি কোৱা হয় মিচিঙত কলটো কপাক আৰু ইমানেই আজিও বেছি নাই আপোনালোকৰ মাজত ইমানেই লৈ আনিছোঁ মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় মিচিং কথা কেইটামান আপোনালোকে জানিব পাৰিছে বুলি মই আশা কৰোঁ আৰু মোৰ চেনেলটোক লাইক কমেণ্ট কৰি আপোনালোকে জনাব বাই